এক নম্বৰ প্ৰশ্ন, কাৰ আয়ুস আটাইতকৈ বেছি? এনচাৰটো হ'ল কাছ। ২ নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ ৰক্তচাপ সৰ্বাধিক? এনচাৰটো হ'ল জিৰাফ। ৩ নম্বৰ প্ৰশ্ন, সাপৰ দেশ বুলি কাক কোৱা হয়? এনচাৰটো হ'ল ব্ৰাজিল। ৪ নম্বৰ প্ৰশ্ন, ৰাতি সজাগ হৈ থকা চৰাইবোৰে বস্তুবোৰ কেনেকুৱা দেখে? এনচাৰটো হ'ল বগা আৰু ক'লা। ৫ নম্বৰ প্ৰশ্ন, কোনটো জীৱৰ ৫টা চকু আছে? এনচাৰটো হ'ল ফেঁচা। হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ৬ নম্বৰ প্ৰশ্ন, কোন বছৰত ভাৰতে প্ৰথম মহাকাশ উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰিছিল? এনচাৰটো হ'ল ১৯৭৫ চনত। ৭ নম্বৰ প্ৰশ্ন, এতিয়ালৈকে আৱিষ্কাৰ হোৱা সৰ্ববৃহৎ নক্ষত্ৰমণ্ডলৰ নাম কি? এনচাৰটো হ'ল হাইড্ৰা। ৮ নম্বৰ প্ৰশ্ন, মেকুৰীৰ গড় আয়ুস কিমান? এনচাৰটো হ'ল ২১ বছৰ। ৯ নম্বৰ প্ৰশ্ন, হৃদৰোগীয়ে কোনবিধ ফল খাব লাগে? এনচাৰটো হ'ল নাচপতি। ১০ নম্বৰ প্ৰশ্ন, গাখীৰৰ সৈতে কি কি খাদ্যই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে? এনচাৰটো হ'ল মাটিমাহ।